নমস্কাৰ ভিউৱাৰ্ছ, মই পৰিস্তা স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ' লগিঙলৈ। আৰু আজিৰ ভিডিঅ'টো পুৰা চাব বুলি আশা কৰিলোঁ। আৰু হেৰি আলহী আহিব, আজি কোন আলহী আহিব তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু কিবা এটা কথা ক'ম বুলি ভাবিছিলোঁ, এয়া হৈছে গাড়ী শিকি আছোঁ। ইয়াৰ পৰা উলিয়াব নোৱাৰোঁ কিন্তু দেই মই, বাকী আৰু নাজানো কি হয়। আজি এসপ্তাহৰ পিছত মই এনেকৈ চলাব পাৰিছোঁ আৰু মানে ষ্টাৰ্টিংটো, নহ'লে মোৰ একদম কিবাকিবি ঢেৰ গণ্ডগোল হয়, চলাই থাকিলে বন্ধ হৈ যায়, কিবাকিবি ঢেৰ মানে। তো এতিয়া সেইখিনি দূৰ হৈছেগৈ আৰু ফৰৱাৰ্ডটো পাৰিছোঁ, ৰিভাৰ্ছ এতিয়ালৈকে পৰা নাই, মানে শিকি আছোঁ। তো এইখিনিকে সেই নমাই পিনি নিজে চলাবলৈ দিছিলে, সেইটো সময়তে মাইনাই অলপ ৰেকৰ্ডিং কৰিছিলে, তাকে অলপ দেখাই দিছোঁ। 2 নম্বৰ লগাই লওক। 8 জানুৱাৰী ন? আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ বাৰ্থডে। 23 জানুৱাৰী বুলি ক'লে অতীতৰ কথা যদি মোৰ মনত পৰে যে আমি 23 জানুৱাৰী দিনাখন ট্ৰাকৰ পিছফালে বহি ঢেৰ গান গাইছিলোঁ। মুঠতে গানৰ স্কুলৰ পৰা নিছিল, সেইটোৱে মনত আছে। এইকেইদিন ড্ৰাইভিং যিকেইদিন কৰিছোঁ, মায়ে ৰন্ধা বঢ়া কৰিছে, ভাত পানী বনাই আজৰি। যোৱাকালিয়ে চাউল তিয়াই থৈছিলে, চ' এতিয়া মই অলপ পিচি দিছোঁ। ইমান টান অলপ ভিতৰক দিয়া আছিলে যে সেইকাৰণে পিংক হৈছে আকৌ। নাৰিকলৰ গুৰি চেনি ভজা। নাৰিকলৰ গুৰি। ৱাহ, বাই বাই। এতিয়া আহি গ'লোঁ মই অকণমান ময়ো বনাবলৈ, ভাল লাগে আৰু চালনীয়েদি বনাবলৈ মই ভাল পাওঁ, কাৰণে আহি যাওঁ বনাবলৈ। কাৰণ আগতে একেবাৰে নোৱাৰিছিলোঁ, কিন্তু যোৱা বছৰৰ পৰা পাৰিছোঁ মই, কাৰণে তাৰ ভিডিঅ' আপোনালোকৰ লগত আপলোড কৰি দিছিলোঁ, আপোনালোকৰো সুবিধা হ'ব বুলি। আৰু পটাপট হয় যে সেইকাৰণে সুবিধা, আৰু বহুত কম সময়ত হ'ল। চাওক, ৰাতিপুৱা মই ড্ৰাইভিং শিকিলোঁ, আৰু এতিয়া মায়ে চাউল কালিয়ে তিয়াই থৈছিলে, তো এতিয়া এইখিনি বনালোঁ। বেছি সময় নালাগিলে, মই চালিলোঁ, মায়ে এফালে বনালে, মা অকণমান ইফালে চালি দিলে, মই এফালে বনালোঁ, এনেকৈ এঘণ্টামানৰ ভিতৰতে হৈ গ'ল। বহুতে কয় যে এনেকৈ চালনীৰেদি বনালে বহুত বেছি পাতল হয়। আচলতে অকণমান বেছি ডাঠ কৰি দিব লাগে, হাতেৰে দিওঁতে যিমানটো ডাঠ হয় সেইটো সিমানকণে ডাঠ দিব লাগে, তেতিয়াহে ধুনীয়াকৈ হয়গৈ। বেছি পাতল হ'লে আপুনি ৰাখোঁতে মেলোঁতে অলপতে চনকা হৈ যায়, মানে সোনকালে ভাঙে। চ' আপোনালোকে কেইবাবাৰো এনেকৈ লেয়াৰ দি ল'ব। মই ৰাইচ স্পুনেৰে 2 চামুচ দি দিওঁ দেই, 2 চামুচ দিলে এনেকৈ অলপ ডাঙৰ টাইপৰ হয় পিঠাখন। মানে এনেকৈ বনাব পৰাৰ পৰা আমি ধুনীয়াকৈ এনেকৈ বনাওঁ, আৰু মা বেছি ইণ্টাৰেষ্টেড দেই এনেকৈ বনাবলৈ। আৰু কি হ'ল, বিহুৰ পিঠা অলৰেডি শেষ হৈ গ'ল, চ' এইখিনি ছেকেণ্ড বাৰ হয়। মাহীহঁতৰ ঘৰৰ পৰা দিছিলে চাউল, তো সেয়া বৰা চাউলেদি এতিয়া বনাই আছোঁ। চানডে বৰবৰুৱা বজাৰত আছোঁ বৰ্তমান, আৰু আলহী আহিব ন, আলহী আহিব, তাৰ কাৰণে বস্তু কিবা কিবি কিনা মেলা হৈছে। কিন্তু 1 বাজিলে, এতিয়ালৈকে ঘৰ একো কামেই কৰা নাই, ভাত পানী খাই আজৰি বাৰু। তো সেয়া বজাৰখিনি দেখাম দেই, এইবিলাক আমাৰ সাপ্তাহিক বজাৰ। আমাৰ পাঠাকে বেছিভাগ কিনা হয় পায়। পিঁয়াজ দিছোঁ, পিঁয়াজত হালধি নিমখ অকণমান মছলা দি দিছোঁ বাৰু, সেয়া মেগী মছলা অকণমান দি দিছোঁ। চয়া চচ শেষেই হ'ল, যি অকণমান আছিলে তাকে দি দিছোঁ, আৰু টমেটো চচ বেছিকৈ দি দিছোঁ, পিছত ছাইডত নল'লেও হ'ব। ভেজিটেবলছখিনি দি দিলোঁ, দিয়াৰ পিছত এনেকৈ 5 মিনিটমান এনেকৈ লৰাই মেলি কৰি থ'ম আৰু হৈ যাব।
আলহী আহিব কিন্তু মানে আমাৰ ইহঁতৰ আজিহে মানে বেছি আবদাৰ ধৰিব লগা হৈছে ইটো বনাই দিব লাগে সিটো বনাই দিব লাগে নক'ব আৰু এনেকুৱা কৰেনে বাৰু আপোনালোক তুমি জ্বলা চচ খাবা নেকি মাহীহঁত আহিলে কিন্তু মানে একোৱেই মই ৰেকৰ্ডিং একোৱেই নকৰিলোঁ এইখিনি যি দেখি আছে এইখিনি লিঞ্চিয়ে কৰা মানে ইমানেই ব্যস্ত হৈ গ'ল একেবাৰে ধ্যান নাহিলে এনেকুৱা হ'ল সেইকাৰণে যি দুখন ফটো আছিলে তাকে শ্বেয়াৰ কৰি দিছোঁ কৰিলে নে হা এতিয়া নিগনি ক'ব দেই হা অকমানি দা টিক 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 আলহী গ'লগৈ আৰু দেখুৱাও নহ'ল আপোনালোকে একদম বেয়া নাপাব যিহেতু কি হ'ল ন পুৰা ব্যস্ত হৈ গ'লো পুৰা বৰবৰুৱা বজাৰ যে গ'লো বজাৰ গৈ পিনি তাতে মোৰ 1টামানত তাতে আছোঁ তাৰপিছত আহি পাই মোৰ এনেকুৱা উৎপাত লাগিলে নহয় আকৌ ইহঁতে ইটো খাওঁ সিটো খাওঁ সিহঁতকো সন্তুষ্ট কৰিব লগা হৈছে মানে চবফালে খেলি মেলি হৈ গ'ল তো মানে কেমেৰা বাদ দিলোঁ আৰু হেৰিও নাছিলে চাৰ্জো নাছিলে সেনেকুৱা হ'ল তো মানে সেইকাৰণে যিখিনি ভিডিঅ' আমাৰ থেংক গড যে মানে লিঞ্চিয়ে কৰিলে কিয়নো সেইকণ দেখাবলৈ মই একোৱেই ৰেকৰ্ডিং কৰা নাছিলোঁ আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব ভিডিঅ'টি আৰু ড্ৰাইভিং যে কৰিছিলোঁ পাৰিছোঁনে বাৰু পাৰিছোঁ মোৰ লাগিছে কিন্তু 60% পাৰিছোঁ বাকী 40% আছে এতিয়াও শিকিবলৈ আৰু সেনেকুৱা তো যদি সেই ভিডিঅ'টি ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবা নতুন ভিউৱাৰ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টি সামৰিছোঁ টাটা বাই বাই